যোনে য'ত যায় যাব আৰু সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠী হেৰুৱাই যায়। কিন্তু বড়োই মহাভাৰতৰ পৰা আজিলৈকে নেহেৰালে এই যে গোলামী ভাৱটো আছে নিজৰ, দুনিয়াই যিয়ে নহওক কিন্তু আমি ইয়াতে থাকিম যোনে যি নকওক। গতিকে বহুত ধৰ্মগুৰু আহিলে, আমাৰ ইছলাম ধৰ্ম ইয়াতে বেলেগে প্ৰচাৰ কৰিলে, খ্ৰীষ্টান ধৰ্ম বেলেগে প্ৰচাৰ কৰিলে, বিভিন্ন ধৰণৰ। কিন্তু সেই প্ৰচাৰ কৰাৰ মাজতে এইবিলাকৰ পৰিৱেশৰ মাজতে বড়োসকলে আকৌ মানুহে যিয়ে নকওক গাঁওখনত যিটো বাথৌ ফটাই দি পূজা পাতাল কৰা সেইটো আজিলৈকে অটুট ৰাখিলে। আৰু সেইটোৰ কাৰণে বড়ো জাতি ভাষা কলা সংস্কৃতি তেওঁলোকৰ সাজপাৰ তেওঁলোকৰ সমাজৰ ৰীতি নীতি লৈ পেলাই আছে। হয় বড়োবিলাকক চবেই অলপ দিগদাৰ পায়, কাৰণ বড়োৱে বেলেগৰ লগত এছিমিলেট হ'ব নোৱাৰে, মিলি যাব নোৱাৰে। আৰু সেই মিলি যাব নোৱাৰাৰ কাৰণে এই কিবা নতুন বস্তুত মানে কোনোবাই মানে কিবা কৰিব খুজিলে তাত বড়োবিলাকৰ অলপ গণ্ডগোলটো হয়। সেইটোৱে না, মেছেজটো চবে আধ্যাত্মিক লাইনটোত গুৰুত্ব দিব লাগে, এইটোৱেই আমাৰ জীৱনৰ মূল। গতিকে আমাৰ কোনো যদি ঈশ্বৰৰ প্ৰতি বিশ্বাস নাথাকে, ঈশ্বৰৰ মানে কিবা যদি আমি সদায় নিজক সমৰ্পণ নকৰোঁ, আৰু যদি তেনেকুৱা ধৰণৰ মাধ্যমেদি আমাৰ ভৱিষ্যত প্ৰজন্মক আমি যদি পৰিচয় কৰি নিদিওঁ, তেতিয়া মানুহ বিশৃংখল হৈ যায়, কাকো নামানা হৈ যায়, নিয়ন্ত্ৰণহীন হৈ যায়। এতিয়াতো আপোনাৰ অসমত চব সমস্যা সমাধান হৈ গ'ল, এটাহে মাত্ৰ সমস্যা আছে, কোনেও লিডাৰ নামানে। তো লিডাৰ নামানাটো যদি মানিব লাগে, তেতিয়াহ'লে এই যে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে যিটো শিকাই গৈছে, মনসিং সিং বৰায়ে যিটো শিকাই গৈছে আমাৰ সমাজবিলাকত, এই শিকাই যোৱাটো পুনৰ আমি আমাৰ সকলো লোকক, আমাৰ নতুন প্ৰজন্মক আমি শিকাব লাগিব, যাহাতে আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে কোনো ডাঙৰক অসন্মান নকৰে, অপব্যৱহাৰ নকৰে, ডাঙৰৰ কথা শুনে, আৰু ডাঙৰো যাহাতে সৰুবিলাকক মৰম কৰে, উপদেশ দিয়ে। এই পৰিৱেশটো আমি আনিব লাগে, আৰু অসমৰ এতিয়া সেইটো অভাৱ হৈ আছে, আৰু সেইটোকে এইটোৰ ছিষ্টেমৰ দ্বাৰাহে পুনৰ আমি আমাৰ সমাজখনক আনিব পাৰিব। গতিকে চবে ইয়াত এতিয়া পুনৰ মনোযোগ দিব লাগে।